হেল্ল' গাইজ, তো আকৌ এবাৰ পুনৰ লগ পালোঁ মোৰ আন এটি ব্লগৰ সৈতে। তো আজি মানে মোক পুৱা আকাশে ফোন কৰি ক'লে যে তই চিপাঝাৰলৈ আহ। তো মই ওলাই আহিলোঁ ঘৰৰ পৰা। মানে ময়ো গম নাপাওঁ যে সি মোক কিয় মাতিলে, চ' সি মোক কৈছে তই ওলাই আহ। তো আকাশে মোক কিয় মাতিলে আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকক। তো আমি আহিছোঁ এখন কাপোৰৰ দোকানলৈ, চিপাঝাৰত আছে কমলজ্যোতি বস্ত্ৰালয়। আপোনালোক আহিব পাৰিব। সুন্দৰ কাপোৰৰ দোকান, ধুনীয়া ধুনীয়া কাপোৰ পায়। কেনেকুৱা ধৰণৰ কাপোৰ আছে কি নাই আমি দোকানীজনক সুধিম বাৰু। চ' এজন আছে মোৰ লগ আকাশ, এজন হ'ল কাপোৰৰ দোকানী। তো দাদা মানে কি আৰু এখন দোকানত আমি কেনেকুৱা ধৰণৰ কাপোৰ পোৱা যাব এই চব কোৱালিটিৰে কাপোৰ পাব, পাটৰ মুগাৰো পাব, এইটো লেডিজ হয়। আৰু জেণ্টছৰ কাৰণে পেণ্ট পাব, চাৰ্ট পাব, স্পৰ্টিং পাব, টি চাৰ্ট পাব, মানে গোটেইখিনি এভ্ৰিথিং পাব। এই সৰু ল'ৰাৰ পৰা আদি কৰি জেণ্টছৰ পৰা আদি কৰি লেডিছৰ পৰা আদি কৰি গোটেইখিনি কাপোৰ পাব ইয়াত। মানে যিখিনি প্ৰয়োজন মানুহ যিখিনি হয় সেইখিনি পাব। তো আপোনালোকে বিষয় পাইছে মানে কি দোকানখন ভাল আৰু ভাল কোৱালিটিৰ কাপোৰ যদি লাগে আপোনালোকে ইয়াতে আহিব পাৰে। তো আমি এটা মানে কি আৰু দাদা এবাৰ চিনাকি কৰিছোঁ, দোকানখনৰ ডিটেইলছ আমাৰ গৌৰাংগ আপোনাক কৈ দিব খুজিছোঁ। তো দোকানীজনৰ ফোন নম্বৰ থাকিব ডেছক্ৰিপশ্যনত। তো এতিয়া আকাশ আহিছে মোৰ লগত। আকাশে কি কিনিব ময়ো গম নাপাম, ই মানে দোকানত আহিম বুলিয়ে কৈছে মোক। চ' দোকানত আহিলোঁ, কি কিনে এতিয়া সোধোঁ, আৰু যদি পাই বস্তু আমি লৈ মেলি ঘৰলৈ যাম। তো মানে কি কিনিবা? মই এটা চাৰ্ট কিনিম বুলি ভাবিছিলোঁ। তো আমাৰ দোকানী এটা সুধি লওঁ, মানে আমাৰ লগত মিলা চাৰ্ট আছে নে নাই। আচ্ছা, তো দাদা মানে কি আৰু আমাৰ লগত মিলা এটা চাৰ্ট লাগিছিল। তো দেখাই দিয়ক আৰু আমি চাৰ্ট চাইজটো কিমান? চাইজটো আমাৰ ধৰ এনেকৈ এল লওঁ, হ'লে মিলাই দিয়ক, এম বা এল মিলাই দিব। কালাৰ আপুনি হিচাপত মিলাই দিয়ক আৰু। তো মানে কি এইটো চাৰ্ট ল'ম বুলি ভাবিছোঁ। তো কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্টত জনাই দিব। তো দাদা সুধিবচোন চাৰ্টটোৰ দাম কেনেকুৱা বা আৰু মানে কি আৰু দোকানত আমাক কিমান কমাই দিব পাৰে। তো দাদা মানে কি এইটো চাৰ্ট ল'ম বাৰু। তো আপুনি অলপমান দামটো কৰি দিয়কচোন। দামটো এইটো 300 টকা। তো মানে কি দাদা 300 টকা বুলি কৈছে দামটো, তো কিবা অলপ কমাই দিব পাৰিবনে? 300 টকা চাই লওঁ আপোনালোকে কিমান দিয়ে। মানে কি আৰু দাদাই আমাক আগতে বুজাই দিছে দামটো, মানে কি চাৰ্টটো 500 টকা, তো আমাক অলপ কমাই দিছে। তো 300 টকা ফাইনেল কৈছে, তো মিলিলে লৈ যাম আৰু চাৰ্টটো। এইবিলাক দোকানত এইবোৰ চাৰ্টৰ দাম 500-600 টকা। আমি ইমান কৰা নাই, গতিকে কাৰণ বহুত ধৰণৰ মানুহ আহে, কিছুমানে ধৰক পইচাৰ কাৰণে দামী চাৰ্ট কিনিব নোৱাৰে। সেইখিনি মানুহৰ কাৰণে আমি এইখিনি ব্যৱস্থা কৰিছোঁ। ইয়াতে বহুত কম দামত মানে চাৰ্ট দিয়া হয়, গতিকে সেয়াই আৰু। তো মানে কি দাদাই কৈছে মানে কিছুমান মানুহ থাকে য'ত কাপোৰবিলাক প্ৰয়োজন থাকে, তো বহুত দাম কৈ মানে কি আৰু বস্তুটো বিক্ৰী কৰিব নোৱাৰে। তো যিখিনি দাম আৰু সেইখিনি দিব লাগে। তো ফাইনেলি চাৰ্টটো মানে কি পেকিং কৰি দিলে, তো দাদা পে'মেণ্টটো কৰি দিওঁ। তো আমাৰ পে'মেণ্টটো ধৰ 300 হৈছিলে, তো 300 দি দিওঁ দাদা, ৰাখিব। আৰু ফাইনেলি চাৰ্টটো লৈ আমাৰ নতুন ভিডিঅ'ত এই চাৰ্টটো পিন্ধি মানে কি ব্লগ বনাওঁ আমি। তো মই ফাইনেলি যাওঁ, ব্লগ আহি থাকিব।